এটা ব্ৰেকিং নিউজ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত সন্ধানী হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা 29 জানুৱাৰীৰ বিয়লি 2 বজাৰ পৰা সন্ধানী মঞ্জু দেৱী আগৰৱালা নামৰ মহিলাগৰাকী সন্ধানী হোৱাৰ সময়ত মহিলাগৰাকীয়ে পৰিধান কৰি আছিল ধূসৰ ৰঙৰ শাৰী মহিলাগৰাকী সন্ধানী হোৱাৰ সময়ত লগত আছিল স্বামীও কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 7637010299 98640 62000 অথবা 8472811751 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে উল্লেখযোগ্য যে বুধবাৰে মহাকুম্ভত মৌনী অমাৱস্যাত অমৃত স্নানৰ সময়ত হেঁচা ঠেলাত মৃত্যু হৈছিল হাইলাকান্দিৰ নীতিৰঞ্জন পাল নামৰ এজন লোকৰ কালি দুপৰীয়া 8টা বজাৰ পৰা তেখেতক বিচাৰি পোৱা নাই কোন কোন গৈছিলে তালৈ মহাকুম্ভ মেলালৈ মোৰ মা মোৰ দেউতা মোৰ মিছেছ মোৰ ল'ৰা মোৰ ছোৱালী আৰু মোৰ খৌবুঢ়া আৰু মোৰ ছোৱালীজনো আছিলে কেইজনীয়া গ্ৰুপ আছিলে 7জনীয়া প্ৰথম মা মোৰ ল'ৰা মোৰ ছোৱালীক গা ধুৱাই সিহঁতে ওপৰত বহাই থৈ দিছিলে তাৰপিছত যেতিয়া মোৰ মিছেছত গা ধুই আহিলে তো মোৰ ছোৱালীক বিচাৰি পোৱা নাই সিহঁতে তাত তো ছোৱালীক যেতিয়া বিচাৰি পোৱা নাই তো ছোৱালীক বিচাৰিব যাওঁতে মাক তাতে বহাই থৈ গৈছিলে তো যেতিয়া ছোৱালীক বিচাৰি পোৱা নাই আৰু যেতিয়া ছোৱালী মানে কোনোবা মানুহক লগ পাই মানে মোৰ নাম্বাৰ তাই কৈছে যে এইটো নাম্বাৰত মোক কল কৰি দিয়ক তো মোৰ ওচৰত কল আহোঁতে মই আকৌ নাম্বাৰখন তাত দিলোঁ যে এইটো নাম্বাৰৰ পৰা কল আহিছে চানবি অমুক মানুহৰ ওচৰত আছে তো যোগাযোগ কৰি চানবিক পাই গ'ল চানবিক যেতিয়া ঘূৰি লৈ পেলাই আহি পেলাই য'ত মাক য'ত বহাই গৈছে মোৰ ওচৰত কল আহোঁতে মই তো যেতিয়া ছোৱালীক বিচাৰি পোৱা নাই আৰু যেতিয়া ছোৱালী মানে কোনোবা মানুহক লগ পাই মানে মোৰ নাম্বাৰ তাই কৈছে যে এইটো নাম্বাৰত মোক কল কৰি দিয়ক তো মোৰ ওচৰত কল আহোঁতে মই আকৌ নাম্বাৰখন তাত দিলোঁ যে এইটো নাম্বাৰৰ পৰা কল আহিছে চানবি অমুক মানুহৰ ওচৰত আছে তো যোগাযোগ কৰি চানবিক পাই গ'ল চানবিক যেতিয়া ঘূৰি লৈ পেলাই আহি পেলাই য'ত মাক য'ত বহাই গৈছিলে তাত কিন্তু আকৌ মানে মাক বিচাৰি পোৱা নাই চাগে মাও মানে মোৰ ছোৱালীক বিচাৰি গুচি গ'ল কি পিন্ধি আছিল মায়ে সেই সময়ত গ্ৰে কালাৰৰ শাৰী পিন্ধি আছিলে হয় মাৰ লগত ফোন নাই মাৰ লগত মানে মোবাইল আছিলে কিন্তু তেখেতে গা ধুব যাওঁতে মানে লাগেজত থৈ গৈছিলে মোবাইলখন আৰু এগৰাকী মহিলা মহাকুম্ভ মেলাত নিখোজ হৈছে বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা নিখোজ হৈছে মৌনী অমাৱস্যাত অমৃত স্নান কৰাৰ সময়তে মহিলাগৰাকী পৰিয়ালৰ লোকৰ সৈতে বিচ্ছিন্ন হৈ পৰে মহিলাগৰাকীৰ নাম মঞ্জু দেৱী আগৰৱালা আৰু এই মুহূৰ্তত আমি পোনে গৈছোঁ বিশ্বনাথ চাৰিআলিলৈ আৰু আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ পোনে আমাৰ ছিনিয়ৰ ব্যুৰ চিফ হেমন্ত শইকীয়াৰ সৈতে হেমন্ত শইকীয়া এতিয়ালৈকে এই মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে এই সন্দৰ্ভত কি কয় সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় বনদীপ কালি বিয়লি যে মহাকুম্ভ মেলাৰ অমৃত স্নান কৰিবলৈ গৈ নিখোজ হৈছিল বিশ্বনাথ চাৰিআলিৰ এগৰাকী মহিলা আৰু সেই মহিলাগৰাকীৰ সন্ধানত ইতিমধ্যেই এটা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে পৰিয়ালৰ তৰফৰ পৰাও যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া তেওঁলোকে কৰিছে কিন্তু এতিয়ালৈকে মহিলাগৰাকী কোনো ধৰণৰ সম্ভেদ ওলোৱা নাই আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মই মহিলাগৰাকীৰ বিশ্বনাথ চাৰিআলিৰ বাসভৱনত আৰু মঞ্জু দেৱী আগৰৱালা নামৰ যিগৰাকী মহিলা তেখেতৰ সৰু পুত্ৰ মোৰ সৈতে উপস্থিত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে কোন কোন গৈছিল এই যে আচলতে মহাকুম্ভ মেলালৈ মোৰ মা মোৰ দেউতা মোৰ মিছেছ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ খৌৰ দেউতা মোৰ খাহুমা আৰু মোৰ খুলখালী ইহঁতে গৈছিল কেতিয়া গৈছিল আপোনাৰ 27 তাৰিখে ইয়াৰ পৰা ওলাইছিলে তাত কেতিয়া পালেগৈ 29 তাৰিখে পাইছিলে হয় আৰু সন্ধানহীন কেতিয়া হৈছিল আপোনাৰ যোৱাকালি আপোনাৰ 8টা দিনৰ 8টা বজাত কেনেকৈ ঘটিলে ঘটনা আপোনাৰ প্ৰথম মোৰ মা মোৰ ল'ৰা মোৰ ছোৱালীক গা ধুৱাই নদীৰ পাৰত বহাই থৈ দিছিলে তাৰপিছত যেতিয়া গোটেই ফেমিলি গা ধুই আহিলে তো মোৰ তাত ছোৱালীক বিচাৰি নাপালে তো আকৌ সিহঁতে ছোৱালীক বিচাৰি যাওঁতে তো ছোৱালীয়ে মোক নিজেই কণ্টেক্ট কৰিলে তাই বেলেগৰ মোবাইলৰ পৰা যে দেউতা মই এনেকৈ হেৰাই গৈছোঁ তো আপুনি মোক কিবা কৰি কণ্টেক্ট কৰি মানে আপুনি মোক লৈ যোৱাৰ ব্যৱস্থা কৰক তো মই মোৰ মিছেজহঁতক কল কৰি জনালোঁ যে অমুক নাম্বাৰত কণ্টেক্ট কৰি তেখেতক লৈ আহা তো মোৰ ছোৱালীক তেখেতে লৈ আহিলে কণ্টেক্ট কৰি কিন্তু মাক য'ত বহাই থৈ গৈছিলে ঘূৰি আহোঁতে তাত মা নাই মানে মাও চাগে বিচাৰি ওলাই গৈছে আৰু মাক তাৰপিছত পৰা বিচাৰি পোৱা নাই ইতিমধ্যে মাহঁতে স্নান কৰিছিলে হয় মাহঁতে স্নান কৰি তাৰপিছত নদীৰ পাৰত আহি বহি আছিলে স্নান কৰি উঠি হয় কি পৰিধান কৰি আছিল মায়ে আপোনাৰ গ্ৰে কালাৰৰ শাৰী পিন্ধি আছিলে বয়স কিমান হ'ব বয়স আপোনাৰ 65 হ'ব হয় মাৰ এনে স্বাস্থ্য অৱস্থা কেনেকুৱা মাৰ ডায়েবেটিছ পেচেণ্ট হয় তো চুগাৰ অলপ হাই আছে ইনচুলিনো লয় আৰু যেহেতু স্নান কৰি আহিছিলে কাপোৰো তেনেকৈ চুৱেটাৰ টুৱেটাৰ একো লৈ থকা নাছিলে সেইটো কাৰণে অকণমান
চিন্তাও হৈছে যে গোটেই ৰাতি কেনেকৈ থাকিলে কি থাকিলে বা কোনো ঠাণ্ডা কাপোৰ নাছিলেও গাত এক্সট্ৰা সেইটো কাৰণে অকণমান চিন্তা হৈছে যে কেনেকৈ আছিলে গোটেই ৰাতি মায়ে যাবলৈ বৰ ইচ্ছা আছিল চাগৈ মহাকুম্ভ মেলা হয় মা দেউতা দুজনৰে ইচ্ছা আছিলে তো সিহঁতে নোৱাৰিব অকলে বুলি মই মোৰ মিছেজকো পঠাই দিছিলোঁ আৰু মোৰ মানে ইনলজ ফেমিলিও গৈছিলে এতিয়া তেওঁলোক ক'ত আছে এতিয়া তেওঁ প্ৰয়াগৰাজতে এটা হোটেলত ৰখিছে চব আৰু ইয়াৰ পৰা মোৰ দাদাও গৈছে খবৰখন পাই তো আজি দুপৰীয়া তাত পাই যাব দাদা এতিয়া আপোনালোকৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা লৈছে মাক উদ্ধাৰৰ বাবে তাত যিখিনি কেম্প আছে তাতো খবৰ কৰা হৈছে আৰু ইহঁতে এনাউন্সমেণ্টো কৰি দিছে যে মঞ্জু দেৱী আগৰৱাল মিচিং হৈ আছে আৰু যদি কোনোবাই তেখেতক বিচাৰি পায় তো এই নাম্বাৰত যোগাযোগ কৰিব বুলি নাম্বাৰখিনি শ্বেয়াৰ কৰি দিছে আৰু ইয়াতো আমাৰ লোকেল প্ৰশাসনতো জনোৱা হৈছে যে যদি তাৰ পৰা যিকোনো যদি মানে মিচিং খবৰ আহে তেনেহ'লে মোৰ নাম্বাৰটো শ্বেয়াৰ কৰি পেলাই দি আহিছোঁ যে এইটো নাম্বাৰত আপোনালোকে মোক যোগাযোগ কৰি জনাব যে আৰু কিবা এতিয়ালৈকে একো সন্ধান পোৱা নাই এতিয়ালৈকে একো সন্ধান পোৱা নাই আৰু মায়ে যিহেতু মানে নাম্বাৰবিলাক মুখস্থ নাই তো মায়ে বেলেগক কণ্টেক্ট কৰি কাকো কণ্টেক্টো কৰিব নোৱাৰে সেইকাৰণে আৰু বেছি অসুবিধা হৈ আছে হয় এয়া হৈছে তেখেতৰ সৰু পুত্ৰৰ বক্তব্য আৰু মই আৰু ইয়াৰ লোক আছে মই ইয়াৰ স্থানীয় মহিলা আছে তেখেতৰ বান্ধৱী আপোনাৰ সৈতে ভাল সম্পৰ্ক আছিলে মঞ্জু দেৱী হয় ভাল আছিল সদায় লগ পাওঁ বহুত ভাল মানুহগৰাকী বহুত ভাল তেওঁ বহুত মৰমীয়াল মানুহ ভগৱানে কৰে তেওঁ সোনকালে পাই যায় বহুত দুখ লাগিছে খবৰটো বহুত দুখ লাগিছে হয় বহুত দুখ আপোনালোকে ভগৱান প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে পাই যায় তেওঁ এতিয়া তালৈ যাবলৈ বৰ ইচ্ছা আছিলে মোকো কৈছিলে লগত যাবলৈ মই ক'লোঁ মই নোৱাৰোঁ আপুনি অকলে গৈ আহক বোলে ঠিক আছে মই সোনকালে আহি যাম তই চিন্তা নকৰিবি সকলো বোৱাৰী ছোৱালী সকলো গৈছে সকলো গৈছে হয় ল'ৰা ছোৱালী পুতেক বোৱাৰীয়েক চব গৈছে খালি তেওঁ হাজবেণ্ড যোৱা নাই হয় এতিয়া আপোনাৰ মানে আপোনালোকে প্ৰাৰ্থনা কৰি আছে তেওঁ যাতে সোনকালে উদ্ধাৰ প্ৰাৰ্থনা কৰি আছোঁ হয় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে তেওঁ আহি যায় বহুত মৰমলগীয়া মানুহজনী হয় হয় আৰু এয়া হৈছে আপোনালোকক আমি দেখুৱাই আছোঁ এয়া হৈছে মঞ্জু দেৱীৰ যিগৰাকী সন্তান দিছে মঞ্জু দেৱীৰ এইটো ঘৰৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আৰু সকলো আচলতে শোকত ম্ৰিয়মান হৈ পৰিছে কাৰণ অতি আচলতে মৰমীয়াল এইগৰাকী মহিলা সন্ধানহীন হৈছে আৰু প্ৰয়াগৰাজৰ যি মহাকুম্ভ মেলাত স্নান কৰিবলৈ গৈ সন্ধানহীন হৈছে আৰু তেখেতৰ স্বামী আছিলে সেই সময়ত তেখেতৰ বোৱাৰী আছিলে নাতি আছিলে আৰু সম্বন্ধীয় লোক সেই সময়ত উপস্থিত আছিল কিন্তু মহাকুম্ভ মেলাৰ পৰা এইগৰাকী মহিলা সন্ধানহীন হৈছে তেখেতসকলৰ কোনো মোবাইল ফোন নাছিলে আৰু তেখেতৰ পুত্ৰই কোৱা মতে তেখেতৰ মোবাইলৰ নাম্বাৰো তেখেতৰ আচলতে মুখস্থ নাছিলে আৰু সেয়েহে এই মহিলাগৰাকী এতিয়ালৈকে সন্ধান ওলোৱা নাই আৰু যদি কোনোবাই এই মহিলাগৰাকীৰ সন্ধান পায় তেতিয়াহ'লে আমাৰ নিউজ লাইভৰ যি টিভি স্ক্ৰীণ আছে সেই টিভি স্ক্ৰীণত দেখুৱাই থকা সেই নাম্বাৰবিলাকত যোগাযোগ কৰিলে মহিলাগৰাকীক উদ্ধাৰ ক্ষেত্ৰত পৰিয়াল সহায় হ'ব আৰু এইদৰেই বিশ্বনাথ চাৰিআলিৰ মধ্যমপৰাৰ মঞ্জু দেৱী আগৰৱালা মহিলাগৰাকী প্ৰয়াগৰাজৰ যে মহাকুম্ভ মেলাত অমৃত স্নান কৰিবলৈ গৈ সন্ধানহীন হয় বনদীপ ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া আৰু এই মহিলাগৰাকীৰ কোনো লোকে সন্ধান পালে পৰিয়ালৰ লোকৰ সৈতে ফোনযোগে যেন যোগাযোগ কৰে